চেঙা সমষ্টিবাসী জনগণৰ বুকুৰ মাজত জ্বলি থকা সেই জুইকুৰা আমি কিন্তু অনুভৱ কৰিব পাৰোঁ। ইমান বছৰে আমাক 1 কিলোমিটাৰ ৰাস্তা দিব পৰা নাই চৰকাৰে, আমাক দিছে কি? এআইইউডিএফ আৰু বিজেপিক যদি কোনোবাই কোনোটোৰ মানে ইমেৰু আৰু সিমেৰু বুলি বিবেচনা কৰে, তেওঁ তেনেহ'লে হেফল কৰিছে। এআইইউডিএফ এটা সম্পূৰ্ণ গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ আৰু মানৱীয়তাৰ পক্ষত, দৰিদ্ৰ নিপীড়িত মানুহৰ পক্ষত থকা দল। এই দলে কেতিয়াও মুছলমানৰ নামত ভোট বিচাৰিছে বুলি মোক এটা প্ৰমাণ দেখাওক। 1 নম্বৰ, এই দলে কেতিয়াও অসমীয়া জাতীয় জীৱনৰ বিৰুদ্ধে গৈ কোনো এটা স্থান অৱস্থিতি লৈছে বুলি মোক প্ৰমাণ দেখাওক। এই দলে হিন্দু মানুহৰ বিৰুদ্ধে ক'ৰবাত কিবা ষ্টেটমেণ্ট দিছে বুলি মোক এটা প্ৰমাণ দেখাওক। আজি আমি বিচাৰোঁ যে এই সংবিধানৰ সুৰক্ষাৰ কাৰণে এই বিজেপি চৰকাৰখন নিপাত হোৱা প্ৰয়োজন, বিজেপি দল নিপাত হোৱা প্ৰয়োজন, আদৰ্শ নিষেধ হোৱাৰ প্ৰয়োজন। আজি যদি কাৰোবাৰ বিৰুদ্ধে, মোৰ বিৰুদ্ধে যদি বিদেশী সন্দেহ আছে, আপুনি মোৰ বিৰুদ্ধে একশ্যন লওক, ডাইৰেক্টলি মোৰ বিৰুদ্ধে অবজেকশ্যন কৰক। বাৰ ভোগাই আমাক ষ্টেটলেছ এটা কমিউনিটি বনোৱাৰ ক্ষেত্ৰত ষড়যন্ত্ৰ কৰিছে, ষড়যন্ত্ৰ খুব ভাল হৈ থাকে না। গোটেই দেশে আপোনালোকক চাই আছে, অন্যান্য ৰাষ্ট্ৰবিলাকে চাই আছে। অসমত যিটো ষ্টেটলেছনেছ সৃষ্টি কৰিব বিচৰা হৈছে, বিশ্বই আপোনালোকক ভাল নজৰত নাচায়। সেইদিনা মুখ্যমন্ত্ৰী বৰপেটাত গৈছিল, গৈ দেখা পায় যে 18 to 45 গ্ৰুপৰ মাত্ৰ 10টা ভেকচিন আছে, 10 পিচ। এইটো হ'ল অৱস্থা। মুখ্যমন্ত্ৰী যিদিনা গৈছে সেইদিনা, তাৰ পিছদিনা মুখ্যমন্ত্ৰীয়ে ফোন কৰি কি ক'লে, 5000 ভেকচিন পৌঁছাই দিয়া, এপাচি শাকত এটা জলকীয়া। কোটি কোটি টকাৰে দালান অট্টালিকা গঢ়িব পাৰে, সাংসদসকল বহিবলৈ সংসদ ভৱন বনাব পাৰে, ডাঙৰ বিমান কিনি আনি ভাৰতত ভৰাব পাৰে, যুদ্ধৰ নামত দামামা বজাব পাৰে, আৰু গৰীব মানুহৰ কাৰণে, দেশবাসীৰ কাৰণে এটা ভেকচিন ব্যৱস্থা নহয়। নমস্কাৰ, মই অনিৰ্বাণ পাঠক। প্ৰিয় দৰ্শক, আজি আমাৰ সৈতে আমাৰ এই অনুষ্ঠানত আছে পঞ্চদশ অসম বিধানসভাৰ সৰ্বকনিষ্ঠ বিধায়ক, এআইইউডিএফৰ প্ৰতিনিধি, চেঙা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক আশ্ৰাফুল হুছেইন। হুছেইন ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। লগতে আপোনাক শুভেচ্ছা জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ। ধন্যবাদ। আপুনি এইবাৰৰ সৰ্বকনিষ্ঠ বিধায়ক, ক'বলৈ গ'লে এটা ৰেকৰ্ড এইবাৰৰ বিধানসভাৰ কাৰণে। আপোনাৰ ৰাজনৈতিক যি যাত্ৰা, হয়তো আপুনি ৰাজনীতিৰ যাত্ৰা আৰম্ভ কৰা বহুত বেছি দিন হোৱা নাই। ৰাজনীতিৰ যাত্ৰা, সামাজিক যাত্ৰা, এই সন্দৰ্ভত বহু কথাই পাতিবলগীয়া আছে। সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কতো বহু কথা পাতিবলগীয়া আছে, আমি পাতি যাম। কিন্তু তাৰ আগতে আপোনাৰ নিজৰ বিষয়ে, অৰ্থাৎ আপোনাৰ জন্ম, আপোনাৰ শৈশৱ বা পঢ়া শুনা, ঘৰখনৰ বিষয়ে অলপ কথা জানিব বিচাৰিছোঁ। ধন্যবাদ অনিৰ্বাণ। খুব গুৰুত্বপূৰ্ণ বিষয় কেতবোৰ লৈ যেন আপুনি এই আলোচনা আগবঢ়াই লৈ যাব, সেয়া অনুভৱ হৈছে। নৰ্থ ইষ্ট নাওক আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি আপোনালোকে যি ধৰণৰ কথা বতৰাবিলাক ক'বলৈ লৈছে, যে অসমৰ কনিষ্ঠ বিধায়ক, আৰু ইয়াৰ কাৰণে গোটেইখিনি কৃতিত্বৰ দাবীদাৰ বা কৃতিত্বৰ অংশীদাৰ এআইইউডিএফ দল, চেঙা আৰু চেঙা সমষ্টিবাসী জনগণ। আজি দলে আমাক যিমান আস্থা আৰু বিশ্বাস ৰাখি আমাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল, আৰু সেই আস্থা আৰু বিশ্বাসক চেঙা সমষ্টিৰ জনগণে বাস্তৱত ৰূপায়িত কৰি দিছে যে আশ্ৰাফুল হুছেইনৰ ওপৰত থকা সেই ভৰসাখিনি সঁচা আছিল। যাৰ বাবে চেঙা সমষ্টি নহয়, কেৱল বৰপেটা জিলা এআইইউডিএফ সমিতি, চেঙা সমষ্টি এআইইউডিএফ সমিতি আৰু অন্যান্য দলৰ নেতৃবৃন্দ, আমাৰ সমৰ্থক, আমাক ভালপোৱা মানুহ, আমাৰ শুভাকাংক্ষী সকলোৰে ওচৰত কৃতজ্ঞ। কৈশোৰৰ পৰা এটা হাবিয়াস আছিল, এটা ইচ্ছা আছিল যে জনগণৰ হকে, মানুহৰ হকে, সমাজখনৰ পক্ষে থাকি কাম কৰি যাম। আৰু সেই আশা আৰু সেই ভৰসা লৈ আমি আগবাঢ়ি গৈছিলোঁ। বিভিন্ন সময়ত যেতিয়া মানুহৰ বিপদ হৈছে, জনগণ বিপদত পৰিছে, তেতিয়া তাত গৈ থিয় হ'বলৈ কিঞ্চিত হ'লেও চেষ্টা কৰিছোঁ। সেয়া যদি আপুনি চায় যে দৰং জিলাত উচ্ছেদ হৈছিল, বৰপেটা জিলাৰ পৰা দৰং জিলা বহু যোজন বাট, তাৰপিছতো কিন্তু আমি তাতে গৈছোঁ, থাকিছোঁ, মানুহৰ কাৰণে লিখা মেলা কৰিছোঁ, সহায় সাহাৰ্য কৰিছোঁ। কেৱল দৰঙে নহয়, কাজিৰঙা, মায়ং, ধুবুৰীৰ চান্দৰডিঙা ইত্যাদিবিলাক জেগাত আমি এই মানুহৰ বিপদৰ সময়ত গৈ থিয় দিছোঁ। একেদৰে আপুনি 2014 চনৰ যদি BTADৰ মেছাকাৰ চায়, 2012 চনত যদি BTADৰ মেছাকাৰ চায়,
সেই কোকৰাঝাৰ কোন কোন ঠাইলৈ আমি গৈ সেই সময়তো আজিৰ পৰা প্ৰায় 9 বছৰমান আগতে আমি যেতিয়া কলেজীয়া ছাত্ৰ সেই সময়তো কিন্তু মানুহৰ মাজত থাকিছোঁ আৰু এই যে মানুহক সন্মুখৰ পৰা থাকি বা বিপদত বুকুত সাৱটি লোৱাৰ যি ইচ্ছা যি আকাংক্ষা মনৰ ভিতৰত যি এক ভাৱ সেইটোকে জনগণে চাগে দেখা পালে যে মানুহৰ প্ৰতি কিজানি ভাল পোৱা আছে আৰু ইওক আগুৱাই লৈ যোৱা হ'ব সেইকাৰণে জনগণে আমাক বিবেচিত কৰি এইবাৰ বিধানসভালৈ পঠিয়াইছে মই হৰিপুৰ গাঁৱত ডাঙৰ দীঘল হৈছোঁ বৰপেটা জিলাৰ দক্ষিণ পূব বৰপেটা অঞ্চলৰ ঐতিহ্যমণ্ডিত বহৰী অঞ্চলৰ বহৰী কাষৰ এখন গাঁও হৰিপুৰ গাঁও এইখন গাঁৱত 1919 চনতে প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা হৈছিল আৰু সেইখন গাঁৱতে আমি লিখা পঢ়া কৰিছিলোঁ তাৰাবাৰী বালিকা মজলীয়া বিদ্যালয়ত আমি প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলোঁ পৰৱৰ্তী সময়ত তাৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা তাৰ পৰৱৰ্তী সময়ত কলেজীয়া শিক্ষা মই স্থানীয় কলেজতো তাৰ উপৰিও গুৱাহাটীতো কিছু শিক্ষা দীক্ষা লৈছিলোঁ আৰু এনেকুৱাকৈ আপোনাৰ কনিষ্ঠ অভিযন্তা পৰৱৰ্তী সময়ত সমাজ সেৱাত স্নাতক তাৰ পৰৱৰ্তী সময়ত আইনৰ ছাত্ৰ হিচাপে থাকি এই মুহূৰ্তত আহি ৰাজনীতিত প্ৰৱেশ কৰিছোঁ আপুনি যে এই সামাজিক কাম কাজৰ লগত জড়িত হৈ পৰিল বা আপুনি ৰাজনীতিৰ পথাৰখনলৈকে আহিবলৈ মন মেলিলে ঘৰৰ পৰা বা পৰিয়ালৰ পৰা তেনেকুৱা কিবা আপোনাৰ আগৰ বা আপোনাৰ অগ্ৰজসকল তেনেকুৱা কিবা সামাজিক কাম কাজৰ লগত জড়িত আছিল নেকি বা যাৰ পৰা আপুনি অনুপ্ৰেৰণা পাইছিলে আগবাঢ়ি যাবলৈ আপুনি হাবিয়াস কৰিছিলে আচলতে আমাৰ পৰিয়াল কোনো ৰাজনৈতিক বেকগ্ৰাউণ্ডৰ নহয় পৰিয়ালত কোনো মানুহ নাই যোনে আজিলৈকে ইলেকশ্যন খেলিছে বা ইলেকশ্যনত কিবা প্ৰত্যক্ষভাৱে জড়িত হৈছে কিন্তু মই দেখা পাইছিলোঁ যে আমাৰ পৰিয়ালৰ মাজত এইটো চেতনা আছিল সামাজিক চেতনা মানুহৰ প্ৰতি ভাল পোৱাৰ যিটো হেৰি আৰু মই দেখা পাইছিলোঁ যে মোৰ সৰুৰে পৰা লিখা মেলা পঢ়া পাতি এইবিলাকক অকণমান আগবঢ়াই দি আমাৰ দেউতাই ভাল পাইছিল মায়ে ভাল পাইছিল আনকি দেউতাই ঘৰততো মাইক বনাই দিছিল গছৰ ঠানি কাটি আনি যে এইটো মাইক্ৰফোন হয় বা স্পীকাৰ হয় ইয়াৰ জৰিয়তে তুমি কথা কোৱা মানুহে শুনিব আৰু সন্মুখত অনেক দৰ্শক আছে এই যে প্ৰেক্টিছ যিটো কৰাইছিল একেটা সময়তে কিছু লিখা মেলাত ৰাপ আছিল কাৰণে বিভিন্ন প্ৰবন্ধ হওক গল্প হওক কবিতা হওক বা বিভিন্ন ধৰণৰ নাটক কৌতুক ইত্যাদিবিলাক লিখি থাকিছিলোঁ আগতে তো এই লিখাৰ পৰা এটা হাত হৈছিল আৰু এনেকুৱাকৈ এটা সময়ত সাংবাদিকতাতো আহি প্ৰৱেশ কৰিলোঁ আৰু সাংবাদিকতাত প্ৰৱেশ কৰি যেতিয়া কিছু বছৰ লিখা মেলা বা বাতৰি সংগ্ৰহৰ কামত থাকিলোঁ পৰৱৰ্তী সময়ত বৈদ্যুতিন মাধ্যমতো কেইটামান মাহৰ কাৰণেও কাম কৰিলোঁ এইবিলাকত থাকি সামাজিক ক্ষেত্ৰখন ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত এটা তামাম পৰিস্থিতি হৈ গ'ল জনগণৰ লগত এটা সম্পৰ্ক স্থাপন হ'ল আৰু মই শেহতীয়াকৈ ভাবিলোঁ যে সামাজিক কামতে নিজকে নিযুক্তি কৰা প্ৰয়োজন আত্মনিয়োগ কৰাৰ প্ৰয়োজন এনেকুৱাকৈ যেতিয়া বানপানী আহে সেই সময়ত মানুহৰ কাষত থাকোঁ মানুহৰ ইটো বিপদ হয় কাষত থাকোঁ NRCৰ সময়ত কেইবাটাও বছৰ আমি মানুহৰ ফৰ্ম ফিলাপৰ পৰা আৰম্ভ কৰি হিয়াৰিঙলৈকে প্ৰতিটো স্তৰত সহায় কৰাৰ কাৰণে যত্ন কৰিছিলোঁ নিশ্চয় আমি সেই সন্দৰ্ভত কথা পাতিম আশৰাফুল হুছেইন ডাঙৰীয়া আপুনি যিটো আপোনাৰ শৈশৱৰ পৰা বা কৈশোৰ বা এই যৌৱন কালৰ যিটো জাৰ্নি আপুনি ক'লে তাত এটা কথা মোৰ মনলৈকে মই দেখিছোঁ যে আপুনি এটা সময়ত আপুনি যে অভিযান্ত্ৰিকৰ শিক্ষা গ্ৰহণ কৰিলে তাৰপিছত আপুনি সাংবাদিকতা কৰিলে আপুনি আকৌ ৰাজনীতিলৈ আহিলে গোটেইকেইটা বিষয় অলপ বেলেগ বেলেগ ধৰণে আপোনাৰ জাৰ্নিটো অলপ বেলেগ বেলেগ ধৰণে হৈছে এইটো কিয় হ'ল আপোনাৰ কিবা এটা বস্তু বিচাৰি আছিল নেকি আপুনি যিটো পোৱা নাছিলে ইমান দিনে যে আমি কিছুমান সময়ত কিছু গাইডেন্সৰ অভাৱ থাকে এতিয়া অভিযান্ত্ৰিক পঢ়িছিলোঁ এইকাৰণে যে সেইটো সময়ত এইটো এটা হেৰি আছিল পৰিয়ালৰ পৰা যে অতি সোনকালে কিবা এটা কাম কাজ পাব লাগে পৰিয়ালক সকাহ দিব লাগে কাৰণ দৰিদ্ৰ পীড়িত পৰিয়াল এটাৰ তেনেকুৱা আকাংক্ষা থকাটো স্বাভাৱিক কিন্তু তাৰ মাজতো যে মোৰ মনত লুকাই থকা আৰু ডাঙৰ আকাংক্ষা আছে যে আমি কিবা সামাজিক কাম ক্ষেত্ৰখনত থাকি কিবা কাম কৰিব পাৰোঁ নেকি এতিয়া কেইটা সময়ত যেতিয়া অভিযান্ত্ৰিক পাঠ্যক্ৰম শেষ কৰিলোঁ সেই সময়ত এটা সৰু সুৰা চাকৰি বাকৰি পাই হ'লেও পৰৱৰ্তী শিক্ষাখিনি কেৰি কৰিব পাৰিলোঁ একেটা সময়ত উপাৰ্জনো কৰিলোঁ লিখা মেলাও চলিল পৰৱৰ্তী সামাজিক কাজ কামবিলাকো কিছু কিছু চলি থাকিল এইটো এটা সুবিধা হৈছিল আৰু যাৰ কাৰণে পৰৱৰ্তী সময়ত যেতিয়া ভাবিলোঁ যে সামাজিক ক্ষেত্ৰখনত থাকিব লাগিব যাৰ কাৰণে সমাজ সেৱাৰ ডিগ্ৰীটো হ'লে ভাল হয় বা সমাজ সেৱাৰ পৰা কিবা শিকিবলগীয়া আছে যাৰ কাৰণে বেচেলাৰ্ছ ইন ছ'চিয়েল ৱৰ্ক কৰিলোঁ তো দেখা পালোঁ যে মানুহক যেতিয়া সহায় সহযোগিতা কৰি আছোঁ আইনী দিশেৰে এই ক্ষেত্ৰত আইন জনাটো প্ৰয়োজন তেনেহ'লে কিয় পঢ়ি নলওঁ পঢ়িবলৈ ল'লোঁ তো পঢ়া পাতিৰ যদিও কিতাপ পাতিৰ প্ৰতি বিৰাট আগ্ৰহ এটা আছে ভাল ভাৱ আছে কিতাপৰ প্ৰতি প্ৰেম আছে অকণমান গৱেষণা ধৰ্মী বস্তুবিলাক ভাল পাওঁ তাৰপিছতো সময় বেছি নাপালোঁ বেছি সময় নোপোৱাতে অধ্যয়ন আৰু গৱেষণা বা
তথ্য পাতিবিলাক অকণমান চোৱা চিতাৰো বেছি সময় নোপোৱাৰ কাৰণে সোনকালে ৰাজনীতিত আহি গ'লোঁ। কিন্তু অনাগত দিনত আমি পঢ়িব লাগিব। জ্ঞানৰ যি সাগৰ আছে গভীৰতা, তাৰ গভীৰতালৈ গৈ তাৰ পৰা কি ওলাই আনি এইখন সমাজক দিব পাৰি তাৰ কাৰণে কিন্তু আহুপুৰুষাৰ্থ কৰিব লাগিব। আজি যি কথাই আমি নাৰাখোঁ কিয় মানুহৰ সন্মুখত, যি কথা বতৰাবিলাকেই মানুহক নকওঁ কিয়, যদি তাতে সেয়া যদি আন্তঃসাৰশূন্য হয় তেনেহ'লে কিন্তু জনগণে এটা সময়ত বুজি উঠিব যে এইজনৰ আৰু একো নাই, কেৱল ওপৰ কৈ থাকে। যাৰ কাৰণে আমি ভাবোঁ যে সমাজখনক সঠিক দিশত লৈ যোৱাৰ ক্ষেত্ৰত, এইখন সমাজ প্ৰগতিৰ দিশত লৈ যোৱাৰ ক্ষেত্ৰত, ভাতৃত্ববোধৰ সমাজ গঢ়াৰ ক্ষেত্ৰত, এইখন দেশৰ সংবিধানৰ সুৰক্ষাৰ ক্ষেত্ৰত, সংবিধানে দিয়া প্ৰতিটো ধাৰা আৰু বিধি বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত ইতিহাস, ৰাজনীতি, আইন বা অন্যান্য আনুষংগিক বিষয়বিলাক গভীৰভাৱে অধ্যয়নৰ প্ৰয়োজনীয়তা আছে। আশ্ৰাফুল হুছেইন, আপুনি ইতিমধ্যে বিধানসভাখনত 2টা দিন পাৰ কৰিলে, পবিত্ৰ বিধানসভাত আপুনি সংবিধানৰ শপত ল'লে এজন বিধায়ক হিচাপে। চেঙা সমষ্টিৰ ৰাইজে আপোনাক হিয়া উজাৰি মৰম দিছে, আপোনাক সমৰ্থন কৰিছে, এক অভিলেখ সংখ্যক ভোটত আপুনি জয়যুক্ত হৈছে। আপোনাৰ বয়স যদি চাওঁ যথেষ্ট কম, মাত্ৰ 27 বছৰ বয়স। ইমান কম বয়সতে ইমান গধুৰ দায়িত্ব এটা ল'বলৈ আপোনাক চেঙা সমষ্টিৰ ৰাইজে আগবঢ়াই দিছে। আপোনাৰ প্ৰতি যে সেই বিশ্বাসটো কৰিলে চেঙা সমষ্টিৰ ৰাইজে, কিয় কৰিলে এই বিশ্বাসটো? কিয় আপোনাক ইমান এজন প্ৰভাৱশালী নেতা থকাৰ বাবে, বিশেষকৈ আমি চকুৰ আলিৰ কথাই ক'ব পাৰোঁ, তেওঁ কেইবাবাৰো বিধায়ক হৈছে, ইমান অভিজ্ঞতা ৰাজনীতিক, তেওঁৰ পাছতো আপোনাক আগবঢ়াই দিলে? আমি আচলতে জনগণৰ মনত কি এনে ভাৱ উদয় হ'ল যে আমাক ইমান মৰম কৰিলে, তাৰ সঠিক উত্তৰ কিজানি আমাৰ ওচৰতো নাই। কেৱল আমি জনগণৰ ওচৰত মূৰ দোৱাই নত স্বীকাৰ কৰিব পাৰোঁ যে আপোনালোকে যি মেণ্ডেট আমাক দিছে আৰু যি মনৰ কল্পনালৈ, যি আশালৈ দিছে, সেই আশা যাতে বাস্তৱায়িত হয়। একেটা সময়তে চেঙা সমষ্টিবাসী জনগণৰ বুকুৰ মাজত জ্বলি থকা সেই জুইকুৰা আমি কিন্তু অনুভৱ কৰিব পাৰোঁ। বিগত প্ৰায় 10টা বছৰে আপুনি দেখা পাইছে যে মই ছাত্ৰ অৱস্থাৰ পৰাই একদম এক্টিভলি সামাজিক কাজ কামত জড়িত হৈ আছিলোঁ। কিছু বছৰ যদি বিভিন্ন চাকৰি বাকৰি কামত থাকিছোঁ, তাৰপিছতো কিন্তু সমাজৰ লগতে সম্পৃক্ত হৈ থাকিছোঁ। আৰু এই সময়ছোৱাত মানুহৰ লগত এটা পৰিচয় গঢ়ি উঠিছে। বিভিন্ন বিপদত যেতিয়া মোক পাইছে, মানুহে তেতিয়া ভাবিছে যে এই মানুহজনক লগা হ'ব অনাগত দিনত। আৰু একেটা সময়তে সমষ্টিত এটা বিৰাট এণ্টি ইনকামবেঞ্চি আছিল, এইকাৰণে যে চকুৰালী ডাঙৰীয়াই বিগত 15 বছৰ লাগাতাৰ, তাৰ আগত আৰু 5 বছৰ, 20টা বছৰে বিধানসভাত কোনো এক্টিভিটিছ তেওঁৰ জনগণে দেখা নাই। তেওঁ ডেভেলপমেণ্টৰ নামত এটা ডাঙৰ শূন্য। আজিৰ দিনতো অশিক্ষা আমাৰ তাতে ৰৈ আছে, স্কুল প্ৰতিষ্ঠানবিলাক ঠিক হোৱা নাই, হাস্পতালবিলাকত ডক্টৰ নাই, ৰাস্তা ঘাট আজিলৈকে হোৱা নাই, ইলেক্ট্ৰিফিকেশ্যন আজিলৈকে হোৱা নাই বহু জেগাত। এই যে চৰাঞ্চলৰ মাটিৰ পট্টা পোৱা নাই, বজাৰ সমাহৰ উন্নয়ন হোৱা নাই, তেনেহ'লে হৈছে কি? যদি একোই হোৱা নাই, মানুহ বিতৃষ্ণা হৈছিল। আৰু ঠিক একে সময়তে মানুহে ভাবিছিল যে অগপ আৰু বিজেপিৰ যি সাম্প্ৰদায়িক চৰকাৰ আছে, যি ফেচিবাদী চৰকাৰ আছে, যি চৰকাৰে হিন্দু মুছলমানৰ ৰাজনীতি কৰি অসমত উন্নয়নৰ ৰাজনীতিৰ পৰা বহু যোজন দূৰত ৰাখিব পাৰে আৰু মেৰু বিভাজনৰ ৰাজনীতিৰ জৰিয়তে ইয়াতে ফাইদা বা মুনাফা উঠাব বিচাৰে, সেই চৰকাৰখনক অসমৰ পৰা বিতাড়িত কৰা জনগণে বিচাৰিছিল। সেইকাৰণে তেওঁলোকে মহাজোঁটৰ প্ৰাৰ্থীক ভোট দিলে। একেটা সময়ত আপুনি যদি চায় যে মহাজোঁটে মই কিন্তু ফ্ৰেণ্ডলি ইলেকশ্যন খেলিব লগা হৈছে। কংগ্ৰেছৰো প্ৰাৰ্থী থাকিছে, UDFৰো প্ৰাৰ্থী আছিল। একেটা সময়ত আকৌ দেখা গৈছে অগপ আৰু বিজেপিৰো প্ৰাৰ্থী আছে। নিৰ্বাচন সাধাৰণতে দেখা যাব লাগে তিনিকোণীয়া হ'ব লাগে, যে এজন প্ৰভাৱশালী ব্যক্তি, প্ৰাক্তন মন্ত্ৰী, কিন্তু নিৰ্বাচন কোনো কোণীয়াই নহ'ল। জনগণে সকলোবোৰ মোকে দি দিলে আৰু প্ৰায় 52,000 ভোটৰ ব্যৱধানত মোৰ তৃতীয়জনে 23,000 22,000কে ভোট পাইছে। 52,000 ভোটৰ ব্যৱধানত জনগণে মোক জয়ী কৰাইছে। এই জয় আচলতে মোৰ জয় নহয়, এই জয় UDFৰো জয় নহয়, এই জয় আচলতে জনগণৰ জয়। আৰু জনগণে নিজৰ পুঁজি ব্যয় কৰি, দিনে ৰাতি একাকাৰ কৰি মেহনত কৰি, ঘৰে ঘৰে সোমাই তেওঁলোকে এটা বাৰ্তা পহুচাইছিল যে যদি চেঙা সমষ্টিত পৰিৱৰ্তন বিচৰা তেনেহ'লে নতুন প্ৰজন্মৰ হাতত ক্ষমতা বা তেওঁলোকক সেই জেগাত অধিষ্ঠিত কৰিব লাগে। আৰু চেঙা সমষ্টিৰ জনগণে নতুন প্ৰজন্মক বা যুৱক মানুহক বিধায়ক বনোৱাৰ প্ৰৱণতা পূৰ্বৰ পৰাই আছিল। আপুনি যদি চাই পূৰ্বৰ আমাৰ 3জন বিধায়ক, প্ৰাক্তন বিধায়ক আছে, আজি লাষ্ট 3জন প্ৰাক্তন, তেওঁলোক আটাইকেইজন যুৱ বয়সতে, আমাতকৈ 2, 4, 5, 10 বছৰ আগ পিছাই এনেকুৱাকৈ, কোনোবা 37 বছৰ, কোনোবা 35 বছৰ, 30 বছৰ এনেকুৱাকৈ বিধায়ক হৈছে তেওঁলোকে। গতিকে সেই মন আৰু মানসিকতা চেঙা সমষ্টিবাসীৰ আছিল। কিন্তু এই ক্ষেত্ৰত ইমানে প্ৰপাগাণ্ডা ইলেকশ্যনৰ সময়ত চলোৱা হ'ল। মই AIUDF দলত যোগদান কৰিছিলোঁ চেঙা সমষ্টিৰ জনগণৰ আহ্বানত। চেঙা সমষ্টিৰ জনগণে বিভিন্ন স্তৰৰ জনগণৰ লগত কেইবালানি আলোচনাৰ পিছত জনগণে ক'লে যে আপুনি AIUDF দলত যোগদান কৰিব লাগে। আৰু AIUDF দলৰ ওচৰত তেওঁলোকৰ দাবী লৈ আহিল আৰু হজৰত মৌলানা বদৰুদ্দিন আজমল কাছিমি চাহাবে সেই দাবীক মান্যতা দিয়াৰ কথা বা সেই দাবীক
বিচাৰ কৰাৰ কথা ক'লে আৰু সেইকাৰণে আমি ইয়াতে দলত যোগদান কৰিলোঁ। দলত যোগদানৰ পিছত ক'লে যে মহাজোঁট হৈ গ'ল, ইয়াতে কংগ্ৰেছৰ টিকট অকলে দিব, চিটিং আৰু গেটিং ফৰ্মুলাত যাব। মানুহৰ মাজত ইমান ভ্ৰান্ত ধাৰণা বিয়পাই দিয়া হ'ল। তাৰপিছতো কিন্তু জনগণে মই যে ARDFৰ কেন্দ্ৰীয়ত আমি বিশ্বাসটো কিছু অংশকে ৰাখি থাকিলে আৰু সেই মৰ্মে আমি কাম কৰি থাকিলোঁ। আৰু একেটা সময়তে তাৰপিছত ক'লে যেতিয়া টিকট পালোঁ, ক'লে যে এই টিকট কেঞ্চেল হ'ব, ইমান প্ৰপাগাণ্ডা, সেইটোও নহ'ল। তাৰপিছত যেতিয়া নমিনেশ্যন দিলোঁ তেতিয়া ক'লে নমিনেশ্যন কেঞ্চেল হ'ব, নমিনেশ্যন কেঞ্চেল হ'ব, সেইটোও নহ'ল। তাৰপিছত ক'লে যে আশ্ৰাফুল হুছেইন আটাইতকৈ দৰিদ্ৰ মানুহ, এও ইলেকশ্যন ধৰি ৰাখিব নোৱাৰে। আমি দেখা পালোঁ যে ফিল্ডত কেৱল আমি ইলেকশ্যন খেলিলোঁ, বাকী পাৰ্টিবিলাকে মানুহ বিচাৰি নাপায়, সেইকাৰণে আমি জিকি গ'লোঁ। কিন্তু এতিয়া ক'বলৈ গ'লে যে আমি কৈছিলোঁ ইলেকশ্যনৰ সময়ত শ্লোগান দিছিলোঁ খেলা হবে, খেলাটো নহ'ল। খেলা নহ'লে বিৰোধী পক্ষ থাকিব লাগিব, ফুটবল খেলিবলৈ হ'লেও বিৰোধী পক্ষ থাকিব লাগিব। আমিতো পূৰা ভাবি লৈছিলোঁ এটা ফুটবলৰ ময়দান, আমাৰ ভাল বেগীও আছে, ভাল মানে গ'লকিপাৰো আছে, আমি গোটেইখিনি ভাল ভাল প্লেয়াৰ লৈ নামি গৈছিলোঁ। ভাল সৎ মানুহ বিচাৰিছিলোঁ আৰু জনগণক 3টামান প্ৰতিশ্ৰুতি দিছিলোঁ। প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত বিভিন্ন মঞ্চত আগতেও কৈছোঁ যে আমি বলিষ্ঠভাৱে, যুক্তিযুক্তভাৱে, তথ্যগতভাৱে, বিজ্ঞানসন্মত দৃষ্টিভংগীৰে জনগণৰ পক্ষ গ্ৰহণ কৰিম, অৰ্থাৎ জনগণৰ হকে কথা ক'ম। আৰু জনগণক কৈছিলোঁ যে আপোনালোকৰ লগত থাকিম সুখে দুখে, কোনেও বিপদত পৰিলে পিঠি দেখা নাপায় বুকুৰে সাৱটি ল'ম। অৰ্থাৎ জনগণক বিভিন্ন সময়ে সময়ে আমি দেখা সাক্ষাৎ কৰি থাকিম। তেওঁলোকে বিধায়ক বিচাৰি দিছপুৰলৈ আহিব নালাগে, বিধায়কৰ ঘৰলৈ যাব নালাগে, প্ৰতি 2 মাহৰ অন্তৰে প্ৰতিটো পঞ্চায়তত বিধায়কক দেখা পাব। 3 নম্বৰ প্ৰতিশ্ৰুতি হ'ল আমাৰ না নিজে খাম না কাৰোবাক খাব দিম। অৰ্থাৎ দুৰ্নীতিৰ ক্ষেত্ৰত আমি শূন্য সহনশীলতা, মুখত নহয় কাৰ্যক্ষেত্ৰত দেখুওৱা হ'ব। আৰু জনগণক আমি সেইকাৰণে হিচাপ দিয়াৰ কথা কৈছোঁ। যিমান উন্নয়নমূলক কাম হ'ব প্ৰতিটো কামৰ হিচাপ, বিধায়কৰ এখতিয়াৰত থকা হিচাপ জনগণক দিম। এছেম্বলিত পাৰফৰ্মেঞ্চখিনি জনগণৰ হাতত পৌঁছায়। আশ্ৰাফুল হুছেইন ডাঙৰীয়া, মই এটা কথা মাজতে ক'ব বিচাৰিছোঁ। আপুনি যিখিনি প্ৰতিশ্ৰুতি দিছে খুব সুন্দৰ, তেনেকৈ প্ৰতিশ্ৰুতি প্ৰায় সকলো ৰাজনীতিকেই দিয়ে, কিন্তু পাছত কিন্তু পাহৰি যায়। আপুনি সেই তেওঁলোকৰ শাৰীতে আপুনিও পৰিব নেকি? চাওক, এই যে মই 3টা প্ৰতিশ্ৰুতি দিছোঁ, এই 3টা প্ৰতিশ্ৰুতিত কোনোটোতে এটকা নালাগে। জনগণক আপুনি সমষ্টিৰ জনগণক সুধি চাওক, মই ক'ৰবাত টকা পইচা খৰচ হোৱা প্ৰতিশ্ৰুতি দিছোঁ নেকি? আনকি মানুহে মোক সোধাও নাই যে ৰাস্তা ঘাটটোৰ কথা আপুনি কি কৰিব, কাৰণ মই কৈ লৈছোঁ জনগণৰ হকে যেতিয়া কাম কৰিম, যেতিয়া কথা ক'ম, তেতিয়া মানুহৰ কাম অট'মেটিকেলি হ'ব বা কৰি ল'ম। সেইকাৰণে আমি কৈছোঁ যে আমি নতুনকৈ ৰাজনীতিত আহিছোঁ, ভাল মন লৈ আহিছোঁ, কোনো বেয়াগুম ৰাজনৈতিক নেতৃত্বৰ হাত ধৰি উঠি অহা নাই। আমাক সেইকাৰণে দীৰ্ঘ সময় ৰাজনীতি কৰিব লাগিব। যেতিয়া মই সকলো প্ৰফেশ্যন এৰি থৈ আহি যেতিয়া মই ৰাজনীতিক প্ৰফেশ্যন বনাইছোঁ, যেতিয়া মই এই জীৱনটোকে থাকিব লাগিব, সন্মান সহকাৰে থাকিবলৈ হ'লে, মানুহৰ ভাল পোৱা লৈ যদি থাকিব লাগে, মৰম লৈ যদি থাকিব লাগে, তেনেহ'লে সৎ আৰু নিকা আৰু একেটা সময়তে জনদৰদী হৈ থাকিবই লাগিব। নহ'লে মোক মানুহে পাহৰি যাব। মই এই কথাটো কিয় আনিবলগীয়া হৈছে, এই প্ৰশ্নটো কিয় আনিবলগীয়া হৈছে, আপুনি হয়তো নিশ্চয় বুজি পাইছে। মোৰ কিছুমান উদাহৰণো আছে, সেই উদাহৰণসমূহ মই দিম অলপ পাছত। কিন্তু মই তাৰ আগত আপোনাক আৰু 2টামান কথা সুধি ল'ব বিচাৰিছোঁ। যিহেতু আপুনি চেঙা সমষ্টিৰ এতিয়া জনপ্ৰতিনিধি, গোটেই অসমতে বহু সমস্যা আছে, চেঙাটো নিশ্চয়কৈ বহু সমস্যা আছে। তাৰ ভিতৰত আপুনি কোনকেইটা সমস্যাক আপুনি প্ৰাধান্য দিম বুলি ভাবিছে, কোনকেইটা সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি অগ্ৰসৰ হ'ম বুলি ভাবিছে? চেঙা সমষ্টি এটি ঐতিহ্যমণ্ডিত সমষ্টি। চেঙা সমষ্টিত অনেক পুৰোধা ব্যক্তিৰ জন্ম হৈছিল, অনেক পৌৰাণিক অনুষ্ঠান প্ৰতিষ্ঠান চেঙা সমষ্টিত আছে। ইতিহাসত সাক্ষী আছে যে মহাপুৰুষ হৰিদেৱে স্থাপন কৰা বহৰী আদি সত্ৰখন আজি ভাবুকিৰ সন্মুখীন হৈছে, গৰাখহনীয়াৰ ভাবুকিৰ সন্মুখীন হৈছে। আজি বহৰী গাঁওখন যাওঁ অৱস্থাত আছে। আজি ডক্ৰেশ্বৰ দেৱালয়, মহাৰাজ ৰুদ্ৰসিংহদেৱে প্ৰতিষ্ঠা কৰা সেই দেৱালয় আজি ব্ৰহ্মপুত্ৰৰ একদম নিচেই কাষত। আজি ইছলাম ধৰ্মীয় প্ৰতিষ্ঠান হিচাপে জনাজাত গুমাফুলবাৰী অঞ্চল আজি ভাবুকিৰ সন্মুখীন। এনেকুৱাকৈ গোটেই নদীৰ উত্তৰ পাৰে দক্ষিণ পাৰে যিমান অঞ্চল আছে, ডাঙৰ বজাৰ আছে, বহৰী বজাৰ, অনেক ঐতিহ্যবাহী অনুষ্ঠান প্ৰতিষ্ঠান গোটেই থকাৰ পিছত প্ৰায় শতাধিক গাঁও আছে। সেই গাঁওবিলাক আজি ব্ৰহ্মপুত্ৰৰ ভাবুকিৰ সন্মুখীন হৈছে। গতিকে প্ৰথম কথাটো জনগণৰ প্ৰায় 10টা পঞ্চায়তক প্ৰভাৱিত কৰা এই সমস্যাটো সমাধানকল্পে চৰকাৰৰ ওচৰত দাবী আৰু হেঁচা প্ৰয়োগ কৰা আৰু চৰকাৰৰ সদিচ্ছা ওপৰত নিৰ্ভৰ কৰিব আমাৰ ভৱিষ্যত। গতিকে চৰকাৰৰ ওচৰত আমাৰ সবিনয় নিবেদন থাকিব, অনুৰোধ থাকিব যে চেঙা সমষ্টিবাসী জনগণক ভেটিহীন ভূমিহীন নকৰি
আমাক কোনোমতে জীয়াই থকাৰ কাৰণে সামান্য ভূমিত যাতে নিজৰ পৈতৃক ভূমিত যাতে আমি জীয়াই থাকিব পাৰোঁ, যাতে মথাউৰি বা ৰাস্তাত ৰিজাৰ্ভত এজন বেদখলকাৰী হিচাপে আমি জীয়াই থাকিব নালাগে, যিখিনি আছে এইখিনিৰ সুখ আৰু স্বাচ্ছন্দ্যে যাতে জীয়াই থাকিব পাৰোঁ, তাৰ কাৰণে গৰাখহনীয়া সমস্যাটো সমাধান লাগে। দ্বিতীয়টো কথা হৈছে যে আজি শিক্ষাৰ ক্ষেত্ৰত চৰকাৰী বা ৰাজহুৱা শিক্ষা ক্ষেত্ৰ এনেকুৱা এটা পৰ্যায় পাইছেগৈ যাৰ যিমান পইচা আছে তেওঁ সিমান ভাল শিক্ষা গ্ৰহণ কৰিব। কিন্তু আমিতো গৰীব মানুহ, গৰীব মানুহৰ প্ৰতিনিধি আৰু আমি নিজেও গৰীব। আৰু সেই সময়ত গৰীব মানুহৰ কথা আমি চিন্তা কৰিব লাগিব। প্ৰাইভেট স্কুলবিলাকত আমাৰ গৰীব মানুহৰ ল'ৰা ছোৱালী পঢ়িব নোৱাৰে, কাৰণ সেইখিনি টকা পইচা থাকিলে তেওঁলোকেতো গৰীব হৈ নাথাকিলেহেঁতেন। গতিকে তেওঁলোকৰ সতি সন্ততিয়ে যাতে গুণগত শিক্ষা পায়, এই কথাটো আমাৰ অন্যতম সমস্যাৰ ভিতৰত থাকিব। ভূমিপট্টাৰ সমস্যা ৰৈছে। আমাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত থকা 4খন গাঁও পঞ্চায়তত আজি দক্ষিণ গদনি, কাছমাৰা, মহাচৰা আৰু খোলাবান্ধা এটুকুৰা মাটিৰ পট্টা নাই। চৰকাৰক আহ্বান জনাম, ৭৪ বছৰ ধৰি আমি সেই মাটিত স্বাধীনতাৰ পিছত বসত কৰিছোঁ আৰু তাৰ আগত আমাৰ কেইবাটাও প্ৰজন্ম এই মাটিত মিহলি হৈ গৈছে। গতিকে এই মাটিৰ পট্টা আমাক দিব লাগে। ইয়াৰ উপৰিও বৈদ্যুতিকৰণৰ সমস্যা আছে, স্বাস্থ্য ক্ষেত্ৰখনৰ সমস্যা আছে। স্বাস্থ্য ক্ষেত্ৰৰ হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিকে আছে, কিন্তু ডক্টৰ নাই। অৰ্থাৎ বিল্ডিং আছে, ঘৰ আছে, ডক্টৰ নাই, নাৰ্ছ নাই, ডক্টৰ নাযায় তাতে বা নিযুক্তি নিদিয়ে। গতিকে আমি বিচাৰিম যে যি সময়ত আপোনালোকে কৈ আছে যে চৰাঞ্চলসমূহত জনসংখ্যাৰ জনবিস্ফোৰণ হৈ আছে, সেই সময়ত যেতিয়া স্বাস্থ্যবিধি আমি গ্ৰহণ কৰিব নোৱাৰিম, সেই সময়ত আমি এইবিলাক হোৱাটো স্বাভাৱিক। গতিকে আমাক শিক্ষাটোৰ ব্যৱস্থা কৰি দিয়ক। ৰাস্তা ঘাট, এটা গাঁও পঞ্চায়ত আছে মোৰ সমষ্টিত, খোলাবান্ধা বুলি, আটাইতকৈ ডাঙৰ গাঁও পঞ্চায়ত, প্ৰায় 17,000 নেকি 16,000 মান ভোটাৰ আছে। আৰু ইমান ডাঙৰ গাঁও পঞ্চায়ত, দীঘল কেইবা কিলোমিটাৰ, তাতে 1 কিলোমিটাৰ ৰাস্তাও নাই, পকী ৰাস্তা। ইমান বছৰে আমাক 1 কিলোমিটাৰ ৰাস্তা দিব পৰা নাই চৰকাৰে। আমাক দিছে কি? পশ্চাৎপদ এটা সমষ্টি, অনেক সমস্যা, জ্বলন্ত সমস্যা মানুহ সন্মুখত ভুগি আছে। তো গতিকে অনাগত দিনত অতি আন্তৰিকতা সহকাৰে মানুহৰ মৰ্মবেদনা উপলব্ধি কৰি, তেওঁলোকৰ অসুবিধাৰ কথাবিলাক চিন্তা কৰি, সেইবিলাক আমি তথ্য পাতি সহকাৰে আমি চৰকাৰৰ ওচৰত কৈ থাকিম। যিমানলৈকে যিমান মেহনত কৰিব লাগে জনগণৰ কাৰণে মেহনত কৰাৰ কাৰণে মই আশ্ৰাফুল হুছেইন ডাঙৰীয়া, মই আৰু দুটামান কথা লৈ আহিব বিচাৰিছোঁ, অন্য কথা কেইটামানলৈ। আপুনি অলপ আগতে এটা কথা কৈছিল যে বিজেপি অগপৰ যিখন চৰকাৰ, তেওঁলোকৰ মেৰুকৰণৰ এটা বিষয় আপুনি কৈছিলে, তেওঁলোকে মেৰুকৰণৰ চেষ্টা চলোৱা বুলি কৈছিলে। সমান্তৰালভাৱে যদি আমি চাওঁ, সেই একেধৰণৰ অভিযোগ কিন্তু আপুনি যিটো দলক প্ৰতিনিধিত্ব কৰে, AIUDF, আপোনালোকৰ দলটোৰ বিৰুদ্ধেও উত্থাপিত হয় বিভিন্ন সময়ত, বা বিভিন্ন সময়ত এনেকুৱা কিছুমান কাৰ্যকলাপ পৰিস্ফুটও হৈছিলে। গতিকে এই মেৰু বিভাজন যিটো কেতিয়াও এখন তাল অকলে নবজে বুলি এষাৰ কথা আছে, হয়তো দুই পক্ষৰ ফালৰ পৰা হয়তো ক'ৰবাত নহয় ক'ৰবাত তেনেকুৱা এটা পৰিৱেশৰ সূচনা কৰা হৈছে। আপুনি কি কয় এই ক্ষেত্ৰত? AIUDF আৰু বিজেপিক যদি কোনোবাই কোনোটোৰ মানে ইমেৰু আৰু সিমেৰু বুলি বিবেচনা কৰে, তেওঁ তেনেহ'লেহে ভুল কৰিছে। AIUDF এটা সম্পূৰ্ণ গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ আৰু মানৱীয়তাৰ পক্ষত, দৰিদ্ৰ নিপীড়িত মানুহৰ পক্ষত থকা দল। এই দলে কেতিয়াও মুছলমানৰ নামত ভোট বিচাৰিছে বুলি মোক এটা প্ৰমাণ দেখাওক। 1 নম্বৰ কথা, এই দলে কেতিয়াও অসমীয়া জাতীয় জীৱনৰ বিৰুদ্ধে গৈ কোনো এটা স্থান অৱস্থিতি লৈছে বুলি মোক প্ৰমাণ দেখাওক। এই দলে হিন্দু মানুহৰ বিৰুদ্ধে ক'ৰবাত কিবা ষ্টেটমেণ্ট দিছে বুলি মোক এটা প্ৰমাণ দেখাওক। বদৰুদ্দিন আজমল ডাঙৰীয়া এজন ভাৰতৰ, অসমৰ সুসন্তান, ভাল অসমীয়া, ভাল ভাৰতীয়, আৰু তেওঁ গোটেই অসমৰ সমাজ জীৱনৰ কাৰণে যিখিনি অৱদান আগবঢ়াই আছে, এইখিনিতো লেখত ল'বলগীয়া। আৰু সেই সময়ত কেৱল বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বেশভূষা, তেওঁৰ ধৰ্ম, তেওঁৰ নাম, তেওঁৰ পৰিচয়, এইটোৰ ওপৰত সন্দেহ কৰি যদি এটা দলৰ ওপৰত যদি সাম্প্ৰদায়িক মোহৰ লগাই দিয়া হয়, তেনেহ'লে তেওঁৰ চিকিৎসা হোৱাৰহে প্ৰয়োজন, যিসকলে এই মোহৰটো লগায়। আৰু বিজেপি দলে খোলাখুলিকে হিন্দুত্ববাদৰ ৰাজনীতি কৰিছে, মুছলমানৰ বিৰুদ্ধে ৰাজনীতি কৰিছে, যে মুছলমানক ঘৃণা কৰাৰ ৰাজনীতি কৰিছে। আমি সেই ৰাজনীতিৰ পক্ষপাতি নহয়। আমি বিচাৰোঁ যে ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাজনীতি হওক, উন্নয়নৰ ৰাজনীতিৰ কথা কোৱা হওক। ইয়াতে কিহৰ হিন্দু মুছলমানৰ ইমান প্ৰশ্ন? গোটেই ভাৰতবৰ্ষখন তেওঁলোকে জ্বলাই ফুৰাই দিলে। আজি আমি বিচাৰোঁ যে এই সংবিধানৰ ৰক্ষাৰ কাৰণে এই বিজেপি চৰকাৰখন নিপাত হোৱা প্ৰয়োজন, বিজেপি দল নিপাত হোৱা প্ৰয়োজন, এই আদৰ্শ নিশেষ হোৱাৰ প্ৰয়োজন। সেইটো এতিয়া যদি আমি ক'বলৈ যাওঁ, সেইটো কিমান দূৰ সম্ভৱপৰ বা কিমান দূৰ শুদ্ধ হ'ব, সেইটো আমি অলপ তাত কিছুমান প্ৰশ্ন আছে। কাৰণ বিজেপিক
যথেষ্ট সংখ্যক মানুহে ভোট দি জয়যুক্ত কৰি পঠিয়াইছে আকৌ নতুনকৈ চৰকাৰ গঠন কৰিবলৈ তেওঁলোকক মেণ্ডেট দিছে গতিকে বিষয়টো আমি কিমান গণতান্ত্ৰিক হ'ব তাতো কিছুমান কথা আছে যেহেতু ৰাইজেই মেণ্ডেট দি পঠিয়াইছে সেইকাৰণে ৰাইজৰ প্ৰতি আমাৰ আপিল এইটোৱেই যে যি বিজেপি চৰকাৰে অসমীয়া জাতিক ভাষিক আৰু সাংস্কৃতিকভাৱে সংখ্যালঘু কৰাৰ কাৰণে CA লৈ আহিলে আৰু সেই CAৰ জৰিয়তে আজি অসমীয়া জাতীয় জীৱনৰ প্ৰতি যি ভাবুকিৰ সৃষ্টি হৈছে অনাগত দিনত এই ভাবুকি চাব কেনেকুৱা হয় আজি আৰু একেটা সময়তে AIUDF CAৰ বিৰোধ কৰিছিল AIUDF দল এনেকুৱা নহয় যে এই দল মুছলমানৰ দল এই দল হিন্দু মানুহৰ দল এই দলত দুজন MP আছিল এজন কিন্তু হিন্দু মানুহ MP আছিল এজন মুছলমান মানুহ MP আছিল এই দলত অসমীয়া হিন্দু মানুহ MLA আছে আগতে কেইবাজনো গৈছে হিন্দু মানুহ MLA হয় এই কথা ঠিক যে সংখ্যালঘু এলেকাত এই দলৰ একচেপ্টেন্সটো বেছি হৈছে কিন্তু একেটা সময়তে কিন্তু আমি চেষ্টাত ত্ৰুটি কৰা নাই দলে যে অন্যান্য মেজৰিটিয়ান কমিউনিটি বা সকলো কমিউনিটিৰ বাবে একচেপ্টেন্স এটা গ্ৰ' কৰিবলৈ চাহ বাগানীসকলৰ কথা আমাৰ ইস্তেহাৰত দেখা পাব আমাৰ সংবিধানত দেখা পাব যে কেনেকুৱাকৈ সেই জনগোষ্ঠী অন্যান্য পিছপৰা জনগোষ্ঠীৰ কাৰণে কি ধৰণে ভবা হৈছে কিন্তু মই আপোনাক এই কথাটো সুধিব বিচাৰিছোঁ যে AIUDF দলটোৰ প্ৰতি বা দলটো বুলিয়ে নহয় ধৰ্মীয় সংখ্যালঘু এক শ্ৰেণীৰ লোকৰ প্ৰতি এনেকুৱা এটা সাম্প্ৰদায়িকতাৰ মোহৰ লগাই দিয়া হৈছে আপুনি নিজে কৈছে যিটো সাম্প্ৰদায়িকতাৰ মোহৰ বা সেই তাৰ বুকুচাত উঠি হয়তো কোনোবাই ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টাও চলাইছে যিটো ধৰক সভ্যতা সংস্কৃতিৰ যুঁজ বুলিও নিৰ্বাচনৰ আগত কোৱা হৈছিল এনেকুৱা কিছুমান মন্তব্য শুনা গৈছিল যে আপোনালোকৰ বিৰোধী পক্ষ বা বিজেপিৰ বৰ্তমানৰ যিগৰাকী মুখ্যমন্ত্ৰী হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ মুখতো আনকি এই কথা শুনা গৈছিল যে আমি সভ্যতা সংস্কৃতিৰ যুঁজ কৰি আছোঁ সেই বিষয়বিলাকক লৈ যে অসমত আজিৰ তাৰিখত ৰাজনীতি হৈ আছে বা ৰাজনীতি কৰিব পৰা এটা পৰিৱেশ হৈ আছে সেই পৰিৱেশটোৰ অৱসান কেনেকৈ ঘটাব পৰা যাব আপুনি কি ভাবে এইটো কথা স্পষ্ট বিজেপি মনোবাদীত বিশ্বাসী তেওঁলোকে ভাবে যে ইয়াতে কেৱল এটাই বাদ চলিব সেইটো হিন্দুত্ববাদ কথা সেইটো নহয় ইয়াতে কেৱল এটাই বাদ চলিব সেইটো সংবিধানবাদ সংবিধানে কি কয় সেইটোৰ ওপৰত চলিব আৰু তেওঁলোকে যিবিলাক কথা কৈছিল এটা সাংবিধানিক পদত অধিষ্ঠিত হৈ সেই কথাবিলাক সংবিধানে গ্ৰহণ নকৰে সেই কথাবিলাক অসমৰ জনগণেও গ্ৰহণ কৰিব নালাগে অসমৰ জনগণে নিজৰ মন আৰু বিবেকৰ সৈতে ভাবিব লাগে ভাৰতৰ ঐতিহ্যৰ কথা ভাবিব লাগে অসমৰ সাতামপুৰকীয়া ঐক্য আৰু সংহতিৰ কথা ভাবিব লাগে যি সমাজখনত আমি একেলগেই বসবাস কৰিব লাগিব যি সমাজখনক খোৱা কামোৰা আৰু মৰা কটা কৰি একো লাভ নাই পৰহিলৈ আমি একেলগেই থাকিব লাগিব সেইখন সমাজৰ এই সভ্যতাৰ যুঁজ অমুক যুঁজ কৈ তেওঁলোকে আৰু কেৱল ৰাজনৈতিকভাৱে এটা বৈতৰণি পাৰ কৰাৰ অপচেষ্টাহে কৰিছিল চাগে আমি অসমৰ জনগণে কৰবাত সেইটো সম্পূৰ্ণকৈ বুজি উঠাত বিফল হৈছোঁ কিন্তু অনাগত দিনত আমি বিৰোধী হিচাপে অন্যতম মুখ্য বিৰোধী দল কংগ্ৰেছে এই কথাটো জনগণক বুজাই দিয়াটো দায়িত্ব আছে কৰ্তব্য আছে আৰু সেই যদি বুজাই দিব পৰা যায় জনগণে আমাৰ পক্ষে ৰায় দিব আচলতে মই বিষয়টো এই বিষয়টো এইকাৰণে উত্থাপন কৰিছোঁ কাৰণ সমস্যাটোৰ সমাধান হ'ব লাগে এইটো এটা বহুত ডাঙৰ সমস্যা যিটো আমাৰ মাজত এটা বিভাজনমুখী এটা পৰিৱেশ আপুনি এই কথাটো মানি লওক বা নলওক কিন্তু এটা অপ্ৰিয় হ'লেও এটা সত্য কথা আছে আমি যদি সাধাৰণভাৱে চাওঁ যিটো আমি ঐক্য সম্প্ৰীতিৰ কথা কওঁ তাৰ বিপৰীতে কিন্তু এতিয়া ধৰক যিসকল ধৰক আপুনি যিটো কমিউনিটিৰ পৰা মই কৈছোঁ যে আপুনি যিটো কমিউনিটিৰ পৰা আহিছে বা যিসকলক হয়তো পমুৱা মুছলমান বুলি কোৱা হৈছে বা মিয়া বুলিও কোৱা হৈছে বিভিন্ন ধৰণৰ বা তাৰ বিপৰীতে আন যিসকল অসমীয়া মানুহ আছে দুয়োটা পক্ষৰ মাজত কিবা এটা মানসিক এটা গেপ মানসিক এটা যেন দূৰত্ব এটা আছে যদিও আমি সম্প্ৰীতিৰ কথা কওঁ এইটো অপ্ৰিয় হ'লে কিন্তু এইটো সত্য কথা সেই যিটো গেপ সেই গেপটো আমি নাইকিয়া কেনেকৈ কৰিব পাৰিম এক্সেক্টলি এইটো বিৰাট গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি পমুৱা বুলি কৈছে আচলতে পমুৱাটো আবিধানিকভাৱে শুদ্ধ নহয় পমুৱা মানে ক'ৰবাত ছেটলাৰ ক'ৰবাত আছে যে নহওক মিয়া জনগোষ্ঠী মোৰ নিজকে মিয়া বুলি ভাবোঁ আৰু ভাবিব পাৰে কোনোবাই আৰু এই মিয়া জনগোষ্ঠীৰ মানুহৰ যিখিনি সমস্যা ৰৈছে সেইখিনি এটা আপুনি গেপৰ কথা কৈছে এইটো খুব সুন্দৰ এইটো কিহৰ কাৰণে ৰৈ গ'ল এই মানুহখিনি কালচাৰেলি এটা জনগোষ্ঠী আগুৱাই যাবলৈ হ'লে শৈক্ষিক সামাজিক বৈদ্যিক ৰাজনৈতিক আৰু অৰ্থনৈতিক আৰু সাংস্কৃতিক নিৰ্মাণৰ আন্দোলনৰ প্ৰয়োজন এই জনগোষ্ঠীটো হ'ল ক'ত কি বৈদিক আপনি কওক যে মিয়া জনগোষ্ঠীৰ পৰা অমুক বুদ্ধিজীৱী এটা দীঘলীয়া শাৰী নোৱাৰে 2-4জন 5জনৰ নাম ক'ব পাৰিব পাৰে বিভিন্ন সময়ত তেওঁলোক আহিছে বা আছে এতিয়া ঠিক একেটা ধৰণে ৰাজনৈতিকভাৱে তেওঁলোক কেতিয়া ক্ষমতাৰ অংশীদাৰ হ'ল আৰু কেনেকুৱাকৈ হ'ল যদিও এই জনগোষ্ঠীৰ পৰা কেইবাজনো মানুহ গৈ মন্ত্ৰী হৈছে কিন্তু জনগোষ্ঠীৰ বিশেষ লাভ কৰিব পৰা নাই যদি লাভ কৰিলেহেঁতেন চৰাঞ্চলত শিক্ষাৰ হাৰ 19% 17% স্তব্ধ নাথাকিলেহেঁতেন চৰাঞ্চলত বাট পথ থাকিলেহেঁতেন মাটিৰ পট্টা পালেহেঁতেন গতিকে আমাৰ মন্ত্ৰী হৈ লাভ হোৱা নাই সামাজিক আন্দোলনখনতো
যে এটা 140 বা 150 বছৰীয়া বা 130 বছৰীয়া কেইটামান প্ৰজন্ম ইয়াতে বসবাস কৰোঁ বৰ বিশেষ সামাজিকভাৱে আগুৱাই যাব পৰা নাই শৈক্ষিকভাৱেতো ক'লোঁ সাংস্কৃতিকভাৱেতো গোটেই বস্তুটো একোৱেই নাই এতিয়া লুঙি পিন্ধা মানুহ মানে মিয়া মানে যে বাংলাদেশী এই কথাটো কিন্তু এটা পাৰচেপশ্যন গ্ৰ' কৰি দিয়া হৈছে নিশ্চয় আৰু আমি ঘৰত যিটো দোৱানত কথা কওঁ সেই দোৱানৰ কথাটো কোৱা মানুহকে বাংলাদেশী বুলি কোৱাৰ যিটো প্ৰৱণতা গোটেই অসমৰ কিছু মানুহৰ আছে তেওঁলোকে আচলতে সেই জনগোষ্ঠীৰ বিষয়ে ভালকৈ জনা নাই সেই জনগোষ্ঠীক বিশ্বৰ দৰবাৰত হওক বা অসমবাসীক বা ভাৰতক জনোৱাৰ ক্ষেত্ৰত যি এক ভূমিকা ল'ব লাগে সেই ভূমিকা আজিৰ প্ৰজন্মই লোৱাটো প্ৰয়োজন আজিৰ সংবাদ মাধ্যমে লোৱাটো প্ৰয়োজন বা নিৰপেক্ষ বুদ্ধিজীৱী বা বৈদিক মহল সেইখিনি লোৱা প্ৰয়োজন আৰু এই মানুহখিনিক অসমবাসীৰ আগত পৰিচয় কৰা দিয়া প্ৰয়োজন যে এই মানুহখিনি আমাৰে ভাই আমাৰে সহোদৰ আমাৰে তেজ মঙহৰ আমাৰে অংশীদাৰ গতিকে সেইটো হ'লেহে মই ভাবোঁ যে গেপটো নাইকিয়া হৈ যাব আৰু অনাগত প্ৰজন্ম আমাৰ যিটো প্ৰজন্মই এই ধৰ্মীয় ভেদাভেদৰ ৰাজনীতিটো পৰিহাৰ কৰি অন্ততঃ এটা সম্প্ৰীতিৰ অসম কৰাৰ যিটো ৰাজনীতি আমি যিটো সমস্যাৰে উন্নয়নৰ কথা কোৱা যিটো ৰাজনীতি সেই কথাটোলৈ যদি আহিব পাৰোঁ তেনেহ'লে ভাবোঁ যে সমস্যাটোৰ সমাধান হৈ যাব একেটা সময়ত আমি গণতান্ত্ৰিক চেতনা বুদ্ধিদীপ্ততা আৰু যৌক্তিক আলোচনাৰ এটা পৰিৱেশ বিতৰ্কৰ এটা পৰিৱেশত থাকিব লাগিব আজি যদি কোনোবাই বিতৰ্ক কৰে ৰাস্তাত যদি কথা কয় তেওঁক যদি টেটু চেপি দিয়া হয় সেয়া গণতন্ত্ৰৰ পৰিপন্থী তেনেহ'লে কিন্তু এখন সমাজ গঠনত সেই সমাজ গঠনৰ ক্ষেত্ৰত কিন্তু কিছু বাধা আহি পৰিব গতিকে আমি ভাবোঁ যে সকলো জনগোষ্ঠীৰে মৰ্মবেদনা উপলব্ধি কৰি এটা জনগোষ্ঠী আন এটা জনগোষ্ঠীৰ প্ৰতি থকা সন্দেহ আৰু সংশয় পৰিত্যাগ কৰি একেলগে বহি একেলগে চলাৰ একেলগে আগুৱাই যোৱাৰ যি পণ সেই পণ লোৱাৰ সময় এয়া হয় মই NRCৰ বিষয়লৈ আহোঁ মুখ্যমন্ত্ৰী মহোদয়ে হয়তো প্ৰথমখন সংবাদমেলতে তেওঁ NRCৰ বিষয়টো উত্থাপন কৰিছিল NRCৰ পুনৰীক্ষণৰ কথাটো কৈছিল আপুনি এগৰাকী বিধানসভাৰ সদস্য নৱনিৰ্বাচিত সদস্য সেই বিষয়টোক আপুনি কি ধৰণে লয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদিনা যি বক্তব্য প্ৰকাশ কৰিছিল সেয়া চাগে তেওঁৰ নিজৰ বক্তব্য হ'ব সেয়া চাগে চৰকাৰৰ বক্তব্য নহয় কাৰণ চৰকাৰৰ বক্তব্য এটা হ'বলৈ হ'লে কেবিনেটৰ সিদ্ধান্ত হ'ব লাগিব যে নহওক ধৰি ল'লোঁ সেয়া যি বক্তব্য নহওক 20% আৰু 10% সীমান্ত এলেকাত 20% ৰিভেৰিফিকেশ্যন কৰিব আৰু অন্যান্য জিলাবিলাক 10% কৰিব এই ৰিভেৰিফিকেশ্যনৰ প্ৰাসংগিকতা কেনেকৈ আহিল আগতে যেতিয়া ক্লেইম আৰু অবজেকশ্যনৰ নামত 27% ৰিভেৰিফিকেশ্যন কৰি দিয়া হ'ল সেইখিনি শান্ত নহ'ল বৰপেটাৰ পৰা নি যেতিয়া যোৰহাট শিৱসাগৰ গোলাঘাটত হিয়াৰিং কৰোৱা হ'ল কেইবাজনো মানুহ মৰিব লাগিলে আচলতে মৰাটো নহয় হত্যা কৰা হৈছিল তেওঁলোকক আৰু সেই ঘটনা হৈ যোৱাৰ পিছত তেওঁলোকে শান্ত হোৱা নাই অতটা বছৰে এই বিষয়টোলৈ ৰাজনীতি চলি থাকিল কেৱল অসমৰ বোলে কি বহিৰাগত নাগৰিকৰ সমস্যা বিদেশী সমস্যা বাংলাদেশী সমস্যা আমি যে নাগৰিকত্বৰ সমস্যাত ভুগি আছোঁ এই কথাটো তেওঁলোকে নাজানেনে জানে কেৱল আৰু কেৱল ৰাজনীতি কৰাৰ স্বাৰ্থতহে তেওঁলোকে এনেকুৱাকৈ ষ্টেটমেণ্ট ৰাখিছে আৰু এই বিষয়টো মই ভাবোঁ যে জ্যোতি পৰিব লাগে কাৰণ এইটো বিষয় লৈ অসমৰ মানুহক বিভ্ৰান্তি সৃষ্টি কৰি এওঁলোকে ৰাজনীতি কৰি যাব বিচাৰে দীঘলীয়া সময় সেই কামটো অগপৰ দিনতো কৰিছে অগপ চৰকাৰে আহি ক্ষমতাত যেতিয়া বিদেশী নাম কৈ কেনে ক্ষমতাত আহি গ'ল আহি কেনে দেখা পালে যে ইয়াত একো নাই লাষ্টত গৈ 97 চনত কি কৰিলে ডি ভোটাৰটো বনাই থৈ গ'ল আৰু ডি ভোটাৰ বনাই থৈ যোৱাৰ কাৰণে আজিৰ দিনলৈকে আজি আমাৰ প্ৰজন্ম সেইটো ভুগিব লগা হৈছে আজি ডি ভোটাৰ হ'লে সেই মানুহজনৰ নাগৰিকৰ অধিকাৰ নাথাকে তেওঁ ভোট দিব নোৱাৰে তেওঁ কোনো চৰকাৰী সা সুবিধা পাব নোৱাৰে এই যে কেৱল লাখ মানুহক এই ধৰণৰ ভুক্তভোগী সজাই থৈ গ'ল তেওঁলোকেতো কেতিয়াও ক্ষমা নাপায় এইটোৰ কাৰণে তেওঁলোকে এটা ঘোৰ অন্যায় কৰিছে এদল মানুহ এটা দুটা জনগোষ্ঠীৰ বিৰুদ্ধে এনেকুৱাকৈ অন্যায় কৰি বা কাগজে কলমে দলিলে তেওঁলোকক মাৰি থৈ যোৱাটো ইমান ভাল কথা হোৱা নাই আপোনালোকক কোনেও ক্ষমা নকৰে ভগৱানেও আপোনালোকক ক্ষমা নকৰক এতিয়া পুনৰীক্ষণৰ বিষয়টো আপুনি কি কয় আপুনি পুনৰীক্ষণৰ বিচাৰে বা তাৰ বিৰোধিতা কৰে শুদ্ধ NRCখনৰ কাৰণে এই পদক্ষেপটো আপুনি শুদ্ধ বুলি ভাবেনে ইমান ডাঙৰ এটা প্ৰক্ৰিয়া বহু টকা গ'ল বহু মানুহ ইয়াতে দিনে ৰাতি কাম কৰিলে আমি কেইবাটাও বছৰ ইয়াৰ নামত উৎসৰ্গা কৰিব লগা হ'ল মানুহৰ কামৰ কাজত আৰু এই প্ৰক্ৰিয়াটোত বাৰে বাৰে যিমানে ৰিভেৰিফিকেশ্যন দি থকা যাব যিমানে কৈ থকা যাব সিমানে কিবা ন কিবা ওলাই থাকিব পৰা যাব আজি যদি কাৰোবাৰ বিৰুদ্ধে মোৰ বিৰুদ্ধে যদি বিদেশী সন্দেহ আছে আপুনি মোৰ বিৰুদ্ধে একশ্যন লওক ডাইৰেক্টলি মোৰ বিৰুদ্ধে অবজেকশ্যন কৰক অবজেকশ্যনটো কৰিছিল মোৰ পৰিয়ালৰ বিৰুদ্ধে আমাৰ পৰিয়ালৰ বিৰুদ্ধে অবজেকশ্যন কৰি আমাক NRCত নাম অহাৰ পিছত নাম কাটি দিয়া হৈছিল তাৰপিছত আকৌ আমি দৌৰিব লগা হৈছে তাৰপিছত হিয়াৰিং দিছোঁ
চব ভাগ্য তেওঁলোকৰ ওচৰত নিয়ন্ত্ৰতাৰ ওচৰত দি দিছিলোঁ, তেওঁলোকে ভাগ্য যি কৰে সেইটো হ'লেহেঁতেন। পাছত আকৌ NRCত নাম আহিল। 1924 চনৰ পৰা যিটো পৰিয়ালত চৰকাৰী চাকৰি কৰে সেই পৰিয়ালৰ বিৰুদ্ধে যেতিয়া এটা ন্যস্ত স্বাৰ্থ জড়িত সংগঠন, তথাকথিত অসমৰ জাতীয় সংগঠন, ছাত্ৰ সংগঠন, যিসকল বুঢ়া বৃদ্ধ ছাত্ৰৰে ভৰ্তি হৈ থকা সেই সংগঠনটোৰ নেতৃত্বই আমাৰ পৰিয়ালৰ বিৰুদ্ধে অবজেকশ্যন কৰিছিল, তেওঁলোক শান্ত হোৱা নাছিল। কেৱল আমাৰ পৰিয়াল নহয়, শত সহস্ৰ তেনেকুৱা পৰিয়ালৰ বিৰুদ্ধে কৰিছিল। ইমান অত্যাচাৰ কেলে? মানৱীয়তাৰ তিল মানুহ তেওঁলোকৰ ওচৰত নাইনে? অলপ তেওঁলোকৰ ভিতৰত সোমাই যাওক না। সেই মানুহখিনি কিমান কষ্টত, কিমান দুৰ্দশাত থাকিবলগীয়া হৈছে, আৰু তাৰপিছতো বাৰে 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 তেওঁলোকক ইমান অত্যাচাৰ কিয় কৰা হয়? গতিকে আমি বিচাৰোঁ যে এই ধৰণৰ পুনৰীক্ষণ একো হ'ব নালাগে। বৰঞ্চ যিসকল মানুহৰ নাম বাদ পৰিছে NRCৰ পৰা, তেওঁলোকক চালি জাৰি চাই NRCত সন্নিৱিষ্ট কৰিব লাগে। কাৰণ এইকাৰণে যে বাদ পৰা মানুহখিনিৰ ভিতৰত অনেক বৈধ মানুহ, ভাৰতীয় মানুহৰ নাম ৰৈ গৈছে। সামান্য টেকনিকেল গ্ৰাউণ্ডত নামৰ সামান্য মিছমেচিং, এজৰ মিছমেচিং, অশিক্ষিত মানুহ, তেওঁলোকে নাম কি নিজে লিখিছে নেকি? আপোনালোকৰ অফিচিয়েলি লিখিছিল ক'ৰবাত নহয় ক'ৰবাত, এটা কৈছে লিখিছে, আৰু এটা বানানৰ ভুল, বয়সৰ সামান্য ভুল, বাৰ্থ চাৰ্টিফিকেট নাছিল, লিংকেজ প্ৰমাণ কৰিব পৰা নাই। তেজৰ প্ৰমাণ কৰক না আপোনালোকে, DNA টেষ্ট কৰক না। যদি আমি এই মাটিৰ সন্তান হয় তেনেহ'লে আমাক ইয়াতে নাগৰিকত্ব দিয়ক। নিদিয়ে। সেইটো সৎসাহস কোনো চৰকাৰৰে নাই। আমি বিচাৰোঁ যদি চৰকাৰৰ সৎসাহস আছে, আমাৰ DNA টেষ্ট কৰি হ'লেও এই দেখোন নাগৰিকত্বৰ নামত ইমান বাৰ বাৰ ভোগাই আমাক ষ্টেটলেছ এটা কমিউনিটি বনোৱাৰ ক্ষেত্ৰত ষড়যন্ত্ৰ কৰিছে, ষড়যন্ত্ৰ খুব ভাল হৈ থাকে না। গোটেই দেশে আপোনালোকক চাই আছে, অন্যান্য ৰাষ্ট্ৰবিলাকে চাই আছে। অসমত যিটো ষ্টেটলেছনেছ সৃষ্টি কৰিব বিচৰা হৈছে, বিশ্বই আপোনালোকক ভাল নজৰত নাচায়। নিশ্চয়কৈ এয়া অত্যন্ত এক জ্বলন্ত সমস্যা, আৰু যি নাগৰিকত্বৰ লৈ যি দীৰ্ঘদিনীয়া এটা ৰাজনীতি চলি আছে বা দীৰ্ঘদিনীয়া এক জ্বলন্ত সমস্যা হিচাপে ই পৰিগণিত হৈ আছে, তাৰ অৱসান নিশ্চয়কৈ হ'ব লাগে। সেয়া আমিও সকলোৱে কামনা কৰোঁ, শুদ্ধ NRC এখন প্ৰকাশ পাওক, সেইখন NRC ইতিমধ্যে প্ৰকাশ পাইছে, আৰু সেয়া চূড়ান্ত NRC আছিল। কিন্তু অলপতে এইটো কোৱা হৈ আছে, এইটো বোলে ড্ৰাফ্ট NRC আছিল বা খচৰা NRC, এইটো নহয়, NRC চূড়ান্ত NRC হৈছে। তো মই অন্য এটা বিষয়লৈ আহিব বিচাৰিছোঁ। আপোনাক মই ব্যক্তিগত বিষয়ত প্ৰশ্ন প্ৰথমতে সুধিছিলোঁ কিছু কথা, আৰু এটা কথা ৰৈ গৈছিল আৰু সুধিব বিচাৰিছোঁ। আপুনি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতো নিশ্চয়কৈ জড়িত আছিল এটা সময়ত, কিন্তু পৰৱৰ্তী সময়ত আপুনি ছাত্ৰ মুক্তিৰ পৰা আঁতৰি আহিল। ছাত্ৰ মুক্তি বা কৃষক মুক্তিৰ ফালৰ পৰা এটা নতুন ৰাজনৈতিক দল গঠন হৈছে, ৰাইজৰ দল। আপুনি সেই দলটোৰ অন্তৰ্ভুক্ত নহ'ল, যিহেতু আপুনি ছাত্ৰ মুক্তিৰ আছে, হয়তো হ'ব পাৰিলেহেঁতেন, কিন্তু নহ'ল। কিবা অখিল গগৈ ডাঙৰীয়াৰ লগত কিবা মতভেদ ঘটিছিল, বা তেওঁলোকৰ দলটোৰ লগত বা তেওঁলোকৰ সংগঠনটোৰ লগত কিবা মতভেদ আছিলে আপোনাৰ? নাই, তেওঁলোকৰ লগত বিশেষ কোনো মতভেদ নাই। যিখিনি আছে সেইখিনি থকাৰো কথা, আৰু সেইখিনি আলাপ আলোচনা বা যৌক্তিক তৰ্কৰ মাজেৰে সেইখিনি শেষ হ'লেহেঁতেন। কিন্তু যেতিয়া এটা ছাত্ৰ সংগঠনৰ পৰা আহি আমি যেতিয়া ৰাজনীতি কৰিম, তেতিয়া ৰাজনীতি কাক লৈ কৰিম? জনগণক লৈ কৰিম। তো জনগণে যিটো ৰায় দিয়ে সেই ৰায়টো মানিব লগা হয়। গতিকে জনগণে ৰায় দিছিল যে AIUDFত যোগদান কৰিব লাগে। একেটা সময়তে মই যিটো ছাত্ৰ সংগঠনত আছিলোঁ, সেই সংগঠনৰ নেতৃবৃন্দই চাগে বিচৰা নাছিল যে আশ্ৰাফুল হুছেইনে ৰাইজৰ দল বা ইয়াৰ পৰা ৰাজনীতি কৰক বা ইলেকশ্যন খেলক, যাৰ কাৰণে ফাইনেলি গৈ কিনে AIUDF দল পচন্দ কৰিব লগা হ'ল। আৰু সামাজিক কাজকামৰ ক্ষেত্ৰত বা সমাজখনৰ মাত মতাৰ ক্ষেত্ৰত স্বাৰ্থত ছাত্ৰ সংগঠনত আছিলোঁ, আৰু আজি ৰাজনৈতিক সংগঠন এটাত আৰম্ভ কৰি আছোঁ। আৰু বিশেষ আদৰ্শগত মতপাৰ্থক্য নাই AIUDFৰ সৈতে, আৰু নিজে ভাল পাইছোঁ যিবিলাক ইছ্যু এই দলটোৱে বিগত সময়ত ৰেইজ কৰিছে, সেই ইছ্যুবিলাক মোৰ নিজৰ ইছ্যু, সেই ইছ্যুবিলাকৰ লগত একমত আৰু একান্ত আছে। হয়, অখিল গগৈ ডাঙৰীয়াও মোৰ এতিয়া একেটা জেগাতে আমি বহিম কাষাকাষিকৈ, তেওঁৰ লগত ইতিমধ্যে কথা বতৰাও হৈছে। তো থাকিব, তেওঁক আমি লক্ষ্য কৰিম। তেওঁৰ যে সকলো ষ্টেণ্ড শুদ্ধ, আমি ভবা ধৰণে হয় বা বাস্তৱসন্মত হয়, তেনেকুৱা নহয়। তেওঁৰো বহুত কিছু ভ্ৰান্ত ধাৰণা আছে। কিন্তু হাজাৰ হওক, এই মুহূৰ্তত অখিল গগৈ ডাঙৰীয়া কাৰাবন্দী হৈ আছে। আমি বিচাৰোঁ তেওঁ মুক্তি হ'ব লাগে, মুক্তি পাব লাগে। এজন সন্মানীয় বিধায়ক, আমাৰ সতীৰ্থ, গতিকে আমি তেওঁৰ মুক্তিৰ দাবী এই মঞ্চৰ পৰা কৰোঁ। হুছেইন ডাঙৰীয়া, আমি অনুষ্ঠানটো সামৰিব লাগিব, তাৰ আগত অলপ দুটামান কথা আছে। আপুনি ইতিমধ্যে কৈছে যে চেঙা সমষ্টিৰ বিভিন্ন সমস্যাৰ কথা। আপুনি পূৰ্বৰ বিধায়কগৰাকীয়ে বা পূৰ্বৰ বিধায়কসকলে, জনপ্ৰতিনিধিসকলে সেই সমস্যাসমূহ সমাধানত তেওঁলোক সফল নহ'ল বা গুৰুত্ব নিদিলে। আপোনাৰ সমষ্টিৰ বাহিৰেও মই আৰু তেনেকুৱা উদাহৰণ বহু আছে, যিয়ে জনপ্ৰতিনিধিৰ পৰা ৰাইজে যিটো বিচাৰে সেই ধৰণে ৰাইজে নাপায়। মই 3টা সমষ্টি মই নিৰ্বাচনৰ আগত নিজেই ঘূৰিছিলোঁ। সেই 3টাৰ ভিতৰত এটা আছিল জলেশ্বৰ, এটা আছিল ভৱানীপুৰ, আৰু এটা যমুনামুখ।
তিনিওটা সমষ্টিতে আপোনাৰ দলৰে বিধায়ক আছিলে পূৰ্বতে পৰৱৰ্তী সময়ত এই তিনিওটা সমষ্টিতে আপোনাৰ বিধায়ক প্ৰাৰ্থী সলনি কৰিছে AIUDF দুগৰাকী জয় হৈছে ইতিমধ্যে এগৰাকী পৰাজিত হৈছে জলেশ্বৰ সমষ্টিত মই সেই ঠাইসমূহ পৰিভ্ৰমণ কৰি যিটো অৱস্থা মই দেখিছোঁ বিশেষকৈ মই আপুনি যিহেতু চৰ অঞ্চলৰ কথা কৈছে গতিকে মই জলেশ্বৰ সমষ্টিৰ কথা কওঁ জলেশ্বৰ সমষ্টিৰ চিলাৰ ভিটাৰ মথাউৰি আপুনি নিশ্চয়কৈ জানে তাত মানুহৰ যি দুৰ্দশা দেখিছোঁ জনপ্ৰতিনিধিজনক লৈ যথেষ্ট ক্ষোভ মোৰ সন্মুখত ব্যক্ত কৰিছিল চিলাৰ ভিটাৰ মথাউৰিত থকা মানুহবিলাকে চৰ অঞ্চলত থকা মানুহবিলাকে গতিকে তাৰ পাছত AIUDF দলটোৱে আপোনাৰ দলটোৱে সলনি কৰিছে প্ৰাৰ্থী সলনি কৰিছে এইবাৰ তেনেকৈ আপোনাৰ ক্ষেত্ৰতো ৰাইজে 5 বছৰ পিছত ক্ষোভ ব্যক্ত কৰিবলগীয়া হ'ব নেকি এতিয়া যিকেইটা সমষ্টিৰ কথা উল্লেখ কৰিছে তাতে আপুনি এইটো কৈও গৈছে আমাৰ পাৰ্টীয়ে এটা সিদ্ধান্ত লৈছে আৰু সেইকাৰণে আমাৰ প্ৰাৰ্থী জিকিছে আমাৰ বিৰুদ্ধে যদি তেনেকুৱা ক্ষোভ যদি কৰিব লগা হয় তেতিয়াহ'লে আমি নিশ্চিতভাৱে ৰাজনীতিৰ আৰু জেগা নাপাম অহাবাৰলৈ আৰু আমাক জনগণে ভোট দিবলৈ সুযোগ নাপাব বা ভোট নিদিব গতিকে সেইটো হ'বলৈ দিব নোৱাৰি কাৰণ দীৰ্ঘ সময় ৰাজনীতি কৰিব লাগিব আৰু জনগণে বিচৰা কামবিলাক বহুত ডাঙৰ ডাঙৰ যে কিবা বিচাৰিছে জনগণে তেনেকুৱা নহয় জনগণে বিচাৰিছে গৰাখহনীয়াৰ সমস্যাৰ সমাধান জনগণে বিচাৰিছে জনগোষ্ঠীৰ হকে তাৰে সমষ্টিবাসীৰ হকে নাগৰিকত্বৰ সমস্যাটো উঠাব লাগে শিক্ষাৰ সমস্যা উঠাব লাগে ৰাস্তা ঘাটৰ সমস্যা সমাধান কৰিব লাগে হস্পিটেলত ডক্টৰ নাৰ্ছ লাগে বা অন্যান্য চৰকাৰী সা সুবিধাখিনি ঠিক ঠাক মতে পাব লাগে গতিকে আমি সেইখিনি কৰিম আমি যিহেতু এই দুৰ্নীতিত বিশ্বাসী না নিজে খাম না কাৰোবাক খাব দিম দুৰ্নীতি শূন্য দুৰ্নীতিমুক্ত চেঙা সমষ্টি কৰিম আপুনি দেখা পাব কাৰ্যক্ষেত্ৰত হয়তো দেখা পাব কাৰণ আমি দালান অট্টালিকা কৰিবলৈ ৰাজনীতিত অহা নাই লংকালৈ গ'লে সকলো ৰাৱণ হয় বুলি এষাৰ কথা লংকালৈ কিন্তু শ্ৰীকৃষ্ণও গৈছিল ৰাম গৈছিল ভগৱান ৰামো গৈছিল তো গতিকে সকলো ৰাৱণ নহয় আৰু অনাগত দিনত লংকাত ভাল মানুহ যে যায় সেই কথাটো দেখিবলৈ পাব দিছপুৰত আহি তেওঁ বহুত ভাল মানুহৰ ৰাজনীতি কৰি আছে অনাগত দিনতো তেওঁলোকে কৰিব তেওঁ ভাল মানুহৰ ৰাজনীতি কৰিবলৈ হ'লে যুৱ প্ৰজন্ম আৰু ৰাজনীতিলৈ আগুৱাই আহিব লাগে আজি মই যুৱ প্ৰজন্মৰ বন্ধুসকলক কৈছোঁ যে আপোনালোকে অনাগত দিনত এই ৰাজনীতিৰ ক্ষেত্ৰখনক বেয়া পাই দূৰে দূৰে নাথাকিব ইয়াৰ ভিতৰত সোমাই আহক দেখা পাব অনেক কিছু আছে বিৰাট ভালো লাগে দুখো লাগে আক্ষেপ আফচোচ থাকে সমালোচনা নিজক কৰিব পাৰিব আত্মসমালোচনাৰ মাজেৰে এটা ৰাস্তা কৰিব লাগিব গণতন্ত্ৰ এনেকুৱা এটা প্ৰক্ৰিয়া বেছি বেয়াৰ পৰা কম বেয়াটো বিচাৰি উলিওৱা বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষ যিটো উপনীত হৈছে গতিকে এই প্ৰক্ৰিয়াত বলক অংশীদাৰ হওক আৰু এটা হেল্থি ডেমক্ৰেচি ভাইব্ৰেণ্ট ডেমক্ৰেচি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আমি আগুৱাই চাওঁ হয় নিশ্চয় মই শেষত আৰু এটা কথা সুধিবলগীয়া আছে মই এইটো সুধিব বিচাৰিছোঁ যিহেতু বৰ্তমানৰ যিটো পৰিস্থিতি কৰোণা মহামাৰীয়ে যি এক ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিছে অসমত কোভিড নিৰাময়ৰ বাবে বা কোভিডৰ বিৰুদ্ধে যিখন যুদ্ধ চলি আছে সেই যুদ্ধখনক লৈ আপুনি কি ক'ব বিচাৰে যিহেতু আপুনি নতুনকৈ এগৰাকী ৰাইজৰ প্ৰতিনিধি হিচাপে আহিছে বিধানসভাত আপোনাৰ নিশ্চয়কৈ ক'ব পৰা অধিকাৰ আছে আপুনি নিশ্চয়কৈ পদক্ষেপ ল'ব পাৰিব কাইলৈ নিশ্চিতভাৱে আমাৰ দলীয় স্থিতি বা আমাৰ বিধায়িনী দলৰ স্থিতি বিধানসভাত প্ৰকাশ পাব তথাপি আপোনাৰ ব্যক্তিগত তাৰপিছতো আমাৰ ব্যক্তিগত স্তৰত যিখিনি অভিজ্ঞতা এইকেইদিনত বা বিগত সময়ত কোভিডৰ লগত সন্মুখৰ পৰা ফ্ৰণ্টলাইন ৱৰ্কাৰ হিচাপে যিখিনি যুঁজ দিছোঁ এই ক্ষেত্ৰত ক'ব বিচাৰোঁ যে চৰকাৰ কোভিডক মোকাবিলা কৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে যি সময়ত আমি বিগত প্ৰায় 1.5-2 বছৰ ধৰি কোভিড শুনি আছোঁ চাই আছোঁ সেই সময়ত গোটেই বিশ্বৰ পৰা যি শিক্ষা অসমে ল'ব লাগিছিল সেয়া লোৱা নাই আৰু আজি যাৰ কাৰণে বৰপেটাৰ পৰা নামনি অসমত যিমান জিলা আছে এইফালে 30টা ICU বেডেৰে গোটেই নামনি অসম চলি আছে আৰু সেইকেইটা ফুল যাৰ কাৰণে ৰোগী এতিয়া বাহিৰত মৰি আছে ICUত সোমাব পৰা হোৱা নাই অৰ্থাৎ চিকিৎসা ক্ষেত্ৰত তেওঁলোকে ফেইল হৈছে আজি যদি চাই ভেকচিনেশ্যন ইমান গাল গল্প কৰা আমি কি হৈ গৈছোঁ কি কয় আত্মনিৰ্ভৰশীল হৈ গৈছোঁ আমি ভেকচিন বেলেগক বিক্ৰী কৰি দিলোঁ আজি আমাৰ দেশৰ নাগৰিকে কিয় ভেকচিন ল'ব পৰা নাই আপুনি ভেকচিনৰ কথা কওঁতে মোৰ কথা এটা সুধিবলৈ মন গৈছে আপুনি যিটো সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে সেই সমষ্টিটোৰ যথেষ্ট অনগ্ৰসৰ লোক আছে যথেষ্ট দুখীয়া মানুহ আছে হয়তো মোবাইল ব্যৱহাৰ কৰি নোপোৱা মানুহ আছে যিটো ভেকচিনৰ আজিৰ যিটো প্ৰক্ৰিয়া যিধৰণে ভেকচিন ল'ব লাগিব সেই ক্ষেত্ৰত যিহেতু এটা প্ৰক্ৰিয়া আৰম্ভ হৈয়ে গৈছে এতিয়া সেইটো হয়তো সলনি পটকৈ কৰিব পৰা নাযাব কিন্তু সেই মানুহখিনিক কেনেকৈ তেওঁলোক ভেকচিনৰ কাৰণে তেওঁলোক ভেকচিন উপলব্ধ হ'ব ভেকচিন যদি এভেইলেবল হৈ যায় হয় ভেকচিন যদি এভেইলেবল হৈ যায় এই অনলাইন এইবিলাকৰ কাৰোবাৰ একো নাথাকে থাকিব নালাগে
তেওঁ অনলাইন কিয় দিয়ে টোকেন হিচাপে দিয়ে যে চব মানুহ ওলাই আহিব নালাগে যিকেইজনে টোকেন পাব তেওঁলোকে আগুৱাই ষোল্লতে বিচাৰি নাপায় 25ৰ পৰা 18ৰ পৰা হেৰিলৈকে 45লৈকে এইখিনি মানুহ প্ৰায় ধৰকচোন শিক্ষিত মোবাইল চোবাইল ব্যৱহাৰ কৰিব জানে তেওঁ মেনেজ কৰিব 45+ মানুহখিনি ভেকচিন নাইয়ে সেইদিনা মুখ্যমন্ত্ৰী বৰপেটাত গৈছিল গৈ দেখা পায় যে 18 to 45 গ্ৰুপৰ মাত্ৰ 10টা ভেকচিন আছে 10 পিচ এইটো হ'ল অৱস্থা মুখ্যমন্ত্ৰী যিদিনা গৈছে সেইদিনা তাৰ পিছদিনা মুখ্যমন্ত্ৰী ফোন কৰি কি ক'লে 5000 ভেকচিন পৌঁছাই দিয়া এপাচি শাকত এটা জলকীয়া কোটি কোটি টকাৰে দালান অট্টালিকা গঢ়িব পাৰে সাংসদসকল বহিবলৈ সংসদ ভৱন বনাব পাৰে ডাঙৰ বিমান কিনি আনি ভাৰতত ভৰাব পাৰে যুদ্ধৰ নামত দামামা বজাব পাৰে আৰু গৰীব মানুহৰ কাৰণে দেশবাসীৰ কাৰণে এটা ভেকচিন ব্যৱস্থা নহয় সেইখিনি হেৰি কৰা নহ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কিয় কৰা নহ'ল আজি ভাৰত বিশ্বগুৰু বুলি যে আমি দম্ভালি মাৰোঁ আমাৰ ফুফুলা স্বৰূপটোতো ওলাই গৈছে আজি গংগাৰ পাৰত কি দেখা পাইছোঁ গংগাৰ পাৰত সেই খৰি আৰু ঘিউ কিনিব নোৱাৰা মানুহখিনিয়েতো তেওঁলোকৰ হেৰিখিনি ডেড বডিখিনি পুতি থ'বলগীয়া হৈছে বা নতুবা য'ত পুৰিবলৈ সুযোগ পোৱা নাই তেওঁলোকে মানুহে উটুৱাই দিবলগীয়া হৈছে আজি গংগা পবিত্ৰ গংগা মাৰ পানী হেৰি প্ৰদূষিত হৈছে আজি আমাৰ চৌপাশে কেৱল কান্দোনৰ ৰোল অনেক মাতৃৰ বুকু সোধা হ'ল অনেকে পিতৃহাৰা হৈ আছে এই কিহৰ কাৰণে হৈছে সেই পৰিস্থিতিটো কণ্ট্ৰল কৰিব পাৰিব লাগিছিল তেওঁলোক ব্যৰ্থ আৰু তেওঁলোকে আজিৰ দিনতো কোভিডক লৈ ৰাজনীতিহে কৰি থকা পৰিলক্ষিত হৈছে আজি ময়ো কৈছোঁ যে চেঙা সমষ্টিৰ 3খন হস্পিটেল বন্ধ কিয় তেওঁলোকে নাজানে নেকি জানে বন্ধ কৰি থৈছে ইণ্টেনশ্যনেলি কিয় ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰত এতিয়ালৈকে ভেকচিন পহুচোৱা হোৱা নাই জনোৱাৰ পিছতো কৰা হোৱা নাই ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰত মানুহখিনি কি নদীৰ 2 ঘণ্টা 2.5 ঘণ্টা কেনেকৈ পাৰ হৈ আহিব লকডাউনৰ সময় ট্ৰান্সপৰ্টেশ্যন কৰাৰ সময়খিনিতো পাৰ হৈ যাব ভেকচিন আহি ক'ত ল'ব নিদিয়ে এই মানুহখিনি বঞ্চিত কৰি ৰখাৰ ইচ্ছা গতিকে এই ব্যৰ্থতা যদি ঢাকিবলৈ ইচ্ছা আছে তেনেহ'লে এতিয়াও সময় আছে এতিয়া আপোনালোকে অন্যান্য ক্ষেত্ৰবিলাকত পইচা কমাই দি হ'লেও ইয়াতে সঠিকভাৱে পইচা খৰচ কৰক 2 নম্বৰী আৰু দুৰ্নীতি নকৰি ভাল ব্যৱস্থা মানুহক দিয়ক কোভিড হ'লে যাতে মানুহ ঘৰৰ ভিতৰত সোমাই নাথাকে সেই ব্যৱস্থাটো কৰক ঘৰৰ ভিতৰত সোমাই থাকে এটা কাৰণতে যে হস্পিটেলত বোলে চিকিৎসা নাই চিকিৎসক কাষত নাহে নাৰ্ছ কাষত নাহে কোনো মেডিচিন নিদিয়ে আজি কলগাছিয়া চিভিল হস্পিটেলত ৰেমডিচিপি বুলি এটা মেডিচিন আছে সেইটো বোলে দিবলৈ মেডিচিন বিশেষজ্ঞ লাগে সেই মেডিচিন বিশেষজ্ঞ নথকাৰ কাৰণে ৰোগী মৰি আছে তাতে কিহৰ কাৰণে মন্ত্ৰীকটো জনোৱা হৈছে চৰকাৰেতো জানে বিভাগীয় জানে কোনো ব্যৱস্থা নাই কাণ হান নাই গতিকে কোভিড মহামাৰীৰ সময়ত আজি যিসকলে কৰ্মহীন হৈছে কোম্পানীত কাম কৰা হওক ঠেলা চালক হওক বা শ্ৰমজীৱী মানুহ হওক তেওঁলোকক কোনো সকাহ দিব পৰা স্কিম নাই আজি ক'ব কোনোবাই যে ৰেচন কাৰ্ডৰ জৰিয়তে চাউল দি আছোঁ ৰেচন কাৰ্ড নথকা মানুহখিনিক কি দিছোঁ একো দিয়া নাই এটা পৰিয়ালত 7জন 8জন মানুহ আছে ৰেচন কাৰ্ড আছে 4জন বা 3জনৰ বা 2জনৰ তো বাকী মানুহখিনিৰ কি অৱস্থা এই ক্ষেত্ৰত কোনো প্ৰত্যুত্তৰ চৰকাৰৰ ওচৰত নাই বহু মানুহৰ নাম যে বাদ পেলাই ৰেচন কাৰ্ড বনোৱা হৈছিল সেই কথাটো আজিলৈকে চিন্তা চৰ্চা কৰা নহ'ল যে তেওঁলোকৰ নাম ৰেচন কাৰ্ডত সোমোৱা হ'ল গতিকে এইখন চৰকাৰে আন্তৰিকতা সহকাৰে কাম কৰিব বুলি আমি অনুৰোধ জনাওঁ যে আমি ভাবোঁ যে আন্তৰিকতা সহকাৰে কাম কৰিলে অনেক সমস্যাৰ সমাধান আহিব কেৱল নাম কৰিবৰ কাৰণে নাম কামাবৰ কাৰণে গ্লিমাৰৰ কাৰণে প্ৰচাৰৰ কাৰণে কাম কৰিব নালাগে সঁচা অৰ্থত সমস্যা সমাধানৰ কল্পে কাম কৰক আমি বিৰোধী হিচাপে সম্পূৰ্ণভাৱে সহায় আৰু সহযোগ কৰিম ধন্যবাদ আশ্ৰাফুল হুছেইন ডাঙৰীয়া আপুনি যথেষ্টখিনি কথা ক'লে ৰাইজৰ পক্ষত আপুনি থাকিম বুলি ৰাইজৰ হকে কাম কৰিম বুলি আপুনি প্ৰতিজ্ঞাবদ্ধ আপুনি সেইদৰে আগবাঢ়ি যাওক আমাৰ ফালৰ পৰা শুভেচ্ছা আছে আৰু আপুনি এই সময়খিনি দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক এয়া আছিল চেঙা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক আশ্ৰাফুল হুছেইনে নতুন যাত্ৰা ৰাজনীতিৰ পথাৰত নতুন যাত্ৰা আৰম্ভ কৰিছে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই অনুষ্ঠান আমি ইমানতে সামৰিছোঁ নমস্কাৰ